নমস্কাৰ শিক্ষাগুৰুসকল বৃক্ষবন্ধু পৰ্টেলত আপোনাৰ স্কুলখন কিদৰে ৰেজিষ্ট্ৰেশ্যন কৰিব লগতে ষ্টুডেণ্টৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো কিদৰে বনাব লাগিব সেই সম্পৰ্কে আজি ভিডিঅ'টো গতিকে এই ভিডিঅ'ৰ ষ্টেপ ৱাইজ আপোনালোকক দেখাই দিব ওলাইছোঁ যে কি ধৰণে আপোনাৰ স্কুলখন পৰ্যায়ক্ৰমে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব আৰু সেম ৰেজিষ্ট্ৰেশ্যনত কি ধৰণে ষ্টুডেণ্টৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনালোকে ক্ৰিয়েট কৰিব পাৰিব আৰু পৰৱৰ্তী কামসমূহ কি ধৰণে কৰিব সেইটো আপোনালোকক জনাই আছোঁ। সো এখন ৰেজিষ্ট্ৰেশ্যন কৰিব হলে এখন ইনষ্টিটিউচনক যদি আমি ৰেজিষ্ট্ৰেশ্যন কৰিব যাওঁ তেনেহলে আমি প্ৰথমতে ব্ৰাউজাৰত যাম। ব্ৰাউজাৰত গৈ এই সাইটটো আমি ইয়াত পুট কৰিব লাগিব মানে বহাব লাগিব। ইয়াত যে দিয়া আছে brikkobandhu.assam.state-datacenter.in/ যে আছে এই সাইটটো আমি দিয়াৰ পিছত আমি এন্ট্ৰি কৰিব লাগিব মানে এন্টাৰ কৰিব লাগিব মানে সো এই লিংকটো আপোনালোকে ডেসক্ৰিপশন বক্সত পাই যাব বা আপোনালোকে হাতত লিখিও ল'ব পাৰে। এনে যদি আমি গুগলত গৈ সাৰ্চ কৰো তেনেহলে এই লিংকটো কিন্তু নাহিব, তাত কৃষক বন্ধু আহি যাব। সো এটো কৃষক নহয়, এটো বৃক্ষ বন্ধু হয়। সো এই মতে আপোনালোকে এই লিংকত গৈ আপুনি যেতিয়া সাৰ্চ কৰিব তেতিয়া আপোনাক এই পেজত লৈ আহিব। ঠিক আছে, এই পেজত আহাৰ পিছত আপুনি চাব পাৰিব ওপৰত ইয়াতো এটা লগইন দিয়া আছে আৰু তলত লগইন টু পৰ্টেল বুলি পাব। এই লগইন টু পৰ্টেলত আপুনি যাব। ইয়াত যোৱাৰ পিছত আপুনি চাব ইয়াত ইনষ্টিটিউচন লগইন আছে আৰু ষ্টুডেণ্ট লগইন আছে। তো যেহেতু এতিয়ালৈকে ইনষ্টিটিউচন লগইন কৰা হোৱা নাই, স্কুল এখন লগইন কৰা হোৱা নাই, সো সেই ক্ষেত্ৰত আপুনি আগত ইনষ্টিটিউচন লগইনতে থাকিব আৰু ইয়াত ইউজাৰ নেমৰ ঠাইত স্কুলৰ ড্যাশবোৰ্ড বহাই দিব আৰু তলত যি পাছৱৰ্ড আছে পাছৱৰ্ডত বৃক্ষ বন্ধু হ'ব, গোটেইকেইটা স্মল লেটাৰ, সেইটো ডিফল্ট পাছৱৰ্ড সবৰে এই পাছৱৰ্ডটোৱে হ'ব, বেলেগ কোনো পাছৱৰ্ড নহয় ফৰ দ্য ফাৰ্ষ্ট টাইম, প্ৰথম বাৰৰ কাৰণে। ইয়াৰ পিছত আপুনি পাছৱৰ্ডটো চেঞ্জ কৰিব লাগিব। এইখিনি বহাই দিয়াৰ পিছত কেপচাটো দিয়াৰ পিছত আপুনি ইয়াত লগইন কৰক। লগইন কৰাৰ পিছত আপোনাৰ ওচৰত এই ধৰণৰ ডাটাটো ইয়াত শো হ'ব। ঠিক আছে, ইয়াত আপোনাৰ স্কুলৰ ডিটেইলটো ইয়াত শো হ'ব, স্কুলৰ হেড টিচাৰৰ নাম শো হ'ব, কন্টাক্ট নাম্বাৰ শো হৈ যাব, ৰেজিষ্টাৰ্ড ষ্টুডেণ্টছ ইয়াত থাকিব আৰু এইফালে আপোনাৰ এড ষ্টুডেণ্টছ বুলি আছে হয়নে। সো এই বস্তুটো আপোনাৰ ওচৰত খোল খালে এতিয়া আপোনাৰ কাম হল কি আপুনি এতিয়া কৰিব লাগিব যে এড ষ্টুডেণ্টটো আপোনাৰ কৰি ল'ব লাগিব। ইয়াত আপুনি ইচ্ছা কৰিলে এডিট প্ৰফাইল কৰিব পাৰে। ইয়াত এডিট প্ৰফাইলত গ'লে আপুনি কি পাব, স্কুলৰ লোকেশ্যন এইবিলাক শো হৈ যাব গোটেইখিনি। সো ইয়াত যদি আপুনি কন্টাক্ট নাম্বাৰ চেঞ্জ কৰিব বিচাৰে, হেড টিচাৰৰ নেম চেঞ্জ কৰিব বিচাৰে, এইবিলাক আপোনাৰ ইয়াত শো হৈ যাব। ঠিক আছে, সো আপুনি ইচ্ছা কৰিলে যদি ইয়াত কিবা কাৰেকশ্যন কৰিব লগা থাকে আপুনি কৰিব পাৰে। ষ্টুডেণ্টছ আছে, লগ আউট আছে। সো যি নহওক আমি আগত প্ৰথমতে আমি কি কৰিম, এই এড ষ্টুডেণ্ট যি আছে এড ষ্টুডেণ্ট আমি কৰিব লাগিব। এড ষ্টুডেণ্টত গ'লে ইয়াত আপোনাক ষ্টুডেণ্টছ নেম বিচাৰিব আৰু মোবাইল নাম্বাৰ। মোবাইল নাম্বাৰটো অপশ্যনেল, যদি আপোনাৰ লগত আছে আপুনি দিব, যদি আপোনাৰ লগত নাই তেনেহ'লে আপুনি দিব নালাগে। আৰু তলত আপোনাৰ ক্লাছ। এইখিনিত এটা কথা আপোনালোকক কৈ থওঁ, এই বৃক্ষবন্ধু যিটো পৰ্টেলত আপোনাৰ স্কুল ৰেজিষ্ট্ৰেশ্যন বা ষ্টুডেণ্টৰ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে, তাত কোনো মানে প্ৰাইমাৰী স্কুল নহ'ব। প্ৰাইমাৰী স্কুল নহ'ব কোৱাৰ অৰ্থ এইটোৱে যে এই পৰ্টেলৰ কামখিনি আপোনাৰ ষ্টাৰ্ট হ'ব ক্লাছ 6 এণ্ড এবভ ষ্টুডেণ্টৰ কাৰণে, মানে ক্লাছ 6ৰ পৰা ষ্টাৰ্ট হৈ কলেজ লেভেল ষ্টুডেণ্টলৈকে এই পৰ্টেলত ৰেজিষ্ট্ৰেশ্যনৰ কামখিনি হ'ব। ইয়াত ৰিকুৱাৰমেণ্টখিনি বহাই দিয়াৰ পিছত ষ্টুডেণ্টৰ নেম আৰু ক্লাছটো বহাই দিয়াৰ পিছত যেতিয়া ৰেজিষ্টাৰ ষ্টুডেণ্ট কৰিব তেতিয়া তাত ষ্টুডেণ্টৰ নেম, ক্লাছ আৰু ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনাৰ ইয়াত শ্ব' হৈ যাব, লগতে পাছৱৰ্ডটো শ্ব' হৈ যাব। ঠিক আছে, তো পাছৱৰ্ডটো সবৰে ক্ষেত্ৰত সেমে থাকিব কিন্তু ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো বেলেগ বেলেগ থাকিব। সো আপুনি এতিয়া ইচ্ছা কৰিলে যদি বেলেগ ষ্টুডেণ্টক আপুনি এড কৰিব বিচাৰে, এড এনাদাৰ ষ্টুডেণ্ট আছে, ইয়াত গৈ আপুনি এজন এজনকৈ আৰু ষ্টুডেণ্টৰ কাম কৰি যাব পাৰিব। আৰু যদি গোটেইখিনি ষ্টুডেণ্টৰ কাম এইদৰে কৰি যোৱাৰ পিছত আপুনি গো টু ষ্টুডেণ্ট লিষ্টত যাব। ঠিক আছে, তো এই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু পাছৱৰ্ডটো আপোনালোকে সেই ষ্টুডেণ্টক দিব লাগিব, পাৰ্টিকুলাৰ ষ্টুডেণ্টক দিব লাগিব। দি পেলাই আপোনাৰ কি হ'ব, যেতিয়া প্লান্টেশ্যনৰ কামখিনি আৰম্ভ হৈ যাব তেতিয়া তেখেতসকলে নিজে ইচ্ছা কৰিলে নিজে লগইন কৰি পেলাই তাত প্লান্টেশ্যনৰ আপডেটবিলাক দিব পাৰে আৰু জিঅ'টেগ ফটো যিবিলাক সিহঁতে ল'ব সেই ফটোবিলাক সিহঁতে আপলোড কৰিব পাৰিব। ঠিক আছে, সো এতিয়া যদি গো টু ষ্টুডেণ্ট লিষ্টত আপুনি যাব বিচাৰে, আপুনি ইয়াত গ'লে কি হ'ব, আপোনাৰ ওচৰত যিকেইজন ষ্টুডেণ্টক আপুনি এড কৰিছে সেইকেইজন ষ্টুডেণ্টৰ ডাটা ইয়াত শ্ব' হৈ যাব। আপুনি যদি ভাবে যে কোনো এজন ষ্টুডেণ্টৰ নেম ইয়াত ভুল হৈ গৈছে আপুনি এডিট কৰিব পাৰে। ঠিক আছে, প্লান্টেশ্যনটো আপোনাৰ 10 আগষ্টৰ পৰা আৰম্ভ হ'ব, অলপ দেৰি আছে।
সো এই ধৰণে বাকি কামখিনি আপোনালোকে কৰি ল'ব লাগিব। তো এইখিনি হৈ যোৱাৰ পিছত এতিয়া আপোনাৰ কি কাম আছে, এতিয়া আপোনাৰ ফাৰ্ষ্ট কাম হ'ল যে আপোনাৰ স্কুলৰ পাছৱৰ্ডটো আপুনি চেঞ্জ কৰি দিব লাগিব। চেঞ্জ কৰিবলৈ এইফালে চাব তলত চেঞ্জ পাছৱৰ্ড বুলি আছে, তো ইয়াত গৈ আপোনাৰ স্কুলৰ পাছৱৰ্ডটো আপুনি চেঞ্জ কৰি দিব।